নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত শীঘ্ৰেই স্কুল বাছত বাধ্যতামূলক হ'ব চিচিটিভি কেমেৰা এই সন্দৰ্ভত শিক্ষা বিভাগে ল'ব সিদ্ধান্ত গাড়ী এখনত ছাত্ৰ ছাত্ৰীক উঠাই দিয়াটোৱেই অভিভাৱকৰ দায়িত্ব নহয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়ুৱা অভিভাৱকসকল সচেতন হওক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰক অভিভাৱকসকলে স্কুল বাছৰ সন্দৰ্ভত কলিয়াবৰত বিশদ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই শীঘ্ৰেই কৰক আবেদন ৰেচন কাৰ্ডৰ আবেদনৰ বাবে হাতত মাত্ৰ 7টা দিন বাকী 25 জানুৱাৰীৰ পূৰ্বে আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব সুলভ মূল্যৰ বিনামূলীয়া চাউল কেৰাচিন কেনেকৈ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী গাঁৱৰ বাসিন্দাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন কেনেকৈ ইয়াৰ বাবে কৰিব আবেদন আবেদনৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয় 2,50,000 টকাতকৈ কম হ'ব লাগিব পৰিয়ালত থাকিব নালাগিব কোনো ধৰণৰ চৰকাৰী চাকৰি আবেদন কৰিবলৈ থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড অধিক তথ্যৰ বাবে খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয় চক্ৰ বিষয়ৰ কাৰ্যালয় উপায়ুক্ত কাৰ্যালয় আদিৰ সৈতে যোগাযোগ কৰিব পাৰে যদি আপোনাৰ ৰেচন কাৰ্ড নাই 25 জানুৱাৰীৰ পূৰ্বে কৰক আবেদন 5 দিনলৈ অব্যাহত থাকিব শীত প্ৰবাহ প্ৰচণ্ড শীতে কঁপাব অনাগত 5টা দিন ঘনকুঁৱলীয়ে আৱৰি ৰাখিব সমগ্ৰ ৰাজ্য কিছু কিছু স্থানত বৰষুণ হোৱাৰো সম্ভাৱনা অসমত শীত প্ৰবাহ অব্যাহত থকাৰ সতৰ্কবাণী মেঘালয় আৰু ত্ৰিপুৰাতো শীত প্ৰবাহ অব্যাহত থকাৰ সতৰ্কবাণী 5 দিনলৈ অব্যাহত থাকিব শীত প্ৰবাহ